अरे भाई कौन आया? अपने भाई पता कॉलेज में गई कौन आया? तो ये तो पार्सल आई को ना तो এতিয়া আহি পালে এইটো পাৰ্চেল আহি পালে আৰু এতিয়া পটাপট আনবক্সিং কৰোঁ আপোনালোকক অলপমান দেখাইছোঁ আনবক্সিং কৰাটো চাই লওক এইটো পটাপট আনবক্সিং কৰোঁ গাইছ প্ৰথমতে এইটো কাটিব লাগিব তো এইযোৰ খাইছোঁ ৰাইনিং গ্লভছ যোনটো মই আজি প্ৰায় এসপ্তাহমানৰ আগতে অৰ্ডাৰ দিছিলোঁ যোনটো আহি পালেহি এতিয়া আপোনালোকক মই অকণমান খুলি পেলাই দেখাইছোঁ তো কেনেকুৱা কোৱালিটি আপোনালোকক মই দেখাওঁ তো এই গ্লভছযোৰ হৈছে টক্সাৰ কোম্পানী দেখিছে দেখিছে টক্সাৰ লিখা আছে টক্সাৰ কোম্পানী গ্লভছ তো এইযোৰ জোৰ উলিয়াইছোঁ আৰু এইযোৰ উলিয়াইছোঁ মই পিন্ধি পেলাই আপোনালোকক দেখাইছোঁ কেনেকুৱা আৰু মই অৰ্ডাৰটো যোনটা লিখা মতে লিখাই দিলে তাৰমানে অৰ্ডাৰটো যোনটো দিছিলোঁ তাৰ স্পেচিফিকেশ্যনত লিখা আছিল যে গ্লভছযোৰ বহুত ভাল গ্লভছ হয় কমফৰ্ট লেভেলৰ গ্লভছ হয় তো এতিয়া কি হয়নে নহয় গম নাপাওঁ তো এইটো এটা ৰাইড কৰি চালে গম পাম তো অতি সোনকালে এই গ্লভছৰ সৈতে এটা ৰাইডো কৰিম তো আপোনালোকে মানে এইযোৰ গ্লভছ পিন্ধি পেলাই এটা ৰাইড দিম আপোনালোকে যোনটো অতি সোনকালে দেখা পাব তো ৰাইডৰ প্লেনিং অতি সোনকালে কৰি আছোঁ কমাই থোৱা আছিল বুলি তো ব্ৰাইটনেছটো মানে লক কৰি থোৱা থাকিলে কাৰণে অকণমান ডাৰ্ক চিনো দেখা পালে এতিয়া অলপমান ভাল চিন আহিছে মানে এতিয়া পোহৰ আহিছে ইয়াৰ আগত তোমাৰ পোহৰ অহা নাছিল কাৰণ ডাৰ্ক চিন কৰি থোৱা আছিলে মানে ব্ৰাইটনেছটো মানে বেছি বাঢ়ি আছিলে চৰি কমি আছিলে সেইটো কাৰণে তেনেকুৱা হৈ দিলে এতিয়া ব্ৰাইটনেছটো মিলাই দিলোঁ এতিয়া এপাত গ্লভছ পিন্ধোঁ ঠিকে আছে গ্লভছযোৰ বিশেষ এটা সিমান হেৰি নহয় তাৰমানে গ্ৰাফিক্সবোৰ ভাল দিছে কিন্তু মই ভাবিছিলোঁ যে ইয়াত ৰিফ্লেক্টৰ থাকিব কিন্তু ৰিফ্লেক্টৰ নাই ৰিফ্লেক্টৰ দিয়া নাই আৰু অলপমান মানে ফুটা চুটা আছে এইবোৰ হাৱাটো সোমাই দিব মানে দিছে এইটো ফুটা আছে এইখিনিত আৰু গ্লভছৰ ডিজাইনটো কিবা অকণমান কেটিএমৰ গ্লভছৰ লিখা আছে তাৰমানে আৰু এইটো যোনটো গাৰ্ড আছে গাৰ্ডটো ভাল বুলি কোৱা শুনিছোঁ এতিয়া কেনেকুৱা কোৱালিটি মই চাই ল'ব ৰিভিউ দিম আৰু এমাহমানৰ পিছত ৰিভিউ দিম তাৰমানে ট্ৰাই কৰি চাওঁ কেনেকুৱা হয় যদি ভাল হয় তেনেহ'লে মই আপোনালোকক ভালকৈ ৰিভিউটো দিম তো এতিয়া মই এতিয়ালৈকে পিন্ধি থকা ভালেই পাইছোঁ কিন্তু বেয়া পোৱা নাই মানে অকণমান কমফৰ্টে মোজাৰ পৰা কিন্তু এটা ৰাইডত গৈ চালে গম পাম যে মোৰ গ্লভছটো সঁচাকৈ কমফৰ্টেবল হয় নে নহয় তাৰমানে তাত স্পেচিফিকেশ্যনত লিখা আগতে হয়নে নহয় তো আৰু এইপাতটোৰ দাম হৈছিলে 194 এনেই চেলিং প্ৰাইচ আছিল 599 টকা কিন্তু তাত ডিছকাউণ্ট লাগি আছিলে বিগ দিৱালী চেলত কিনিছিলোঁ মই যিহেতু তাত কাৰণে অকণমান সস্তাত পাই গ'লোঁ 166ত পাই গ'লোঁ আৰু 40 টকা ডেলিভাৰী চাৰ্জ আৰু 5 টকা কিবা হেণ্ডেলিং ফিজ ল'লে সেইটো কাৰণে মিলাই পেলাই 194 হ'ল তো এতিয়া আৰু কালি আনিলোঁগৈ মানে কালি মই আধাটামান খুলি পেলাই চালোঁ পিন্ধি চালোঁ এইবোৰ তাৰমানে ঘোচা মাৰি চাইছিলোঁ কিন্তু এইটো সিমান দুখ নাপায় এই গাৰ্ডটোৰ ক্ষেত্ৰত বহুত ভাল দিছে গাৰ্ডটো একদম পৰে নম্বৰ 1 কোৱালিটি তো এইখিনি আছিল বাছ আজি ভিডিঅ'টো যদি ভিডিঅ' চাই ভাল পায় তেতিয়া লাইক কৰিব যদি নতুন ছাবস্ক্ৰাইব কৰিব অকণমান দিলে বাই বাই ভিডিঅ' মেক ইউৰ ড্ৰিম কাম ট্ৰু আৰু ইনষ্টাগ্ৰামত যদি ফ'ল' কৰা নাই তো ফ'ল' কৰি ল'ব এইটো ইনষ্টাগ্ৰাম আইডি আহি আছে তো লগ পাম এটা অন্য ভিডিঅ'ৰ লগত তো বাই বাই